নমস্কাৰ বন্ধুসকল, ফাৰ্মাৰ লাইফলৈ আপোনালোকক আদৰণি জনাইছোঁ। আশা কৰোঁ আপোনালোকে ভালে আছে। আজি এটা আপোনালোকৰ মাজলৈ নতুন ভিডিঅ' লৈ আহিছোঁ। বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। ষ্টাৰ্ট কৰাৰ আগতে এতিয়ালৈকে যদি আপুনি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে লাইক কমেণ্ট শ্বেয়াৰো কৰি দিব। আপোনালোকে দেখিবলৈ পাইছে খেতিৰ মাজলৈ মই যাবলৈ গৈ আছোঁ। এইফালে চাব ধানৰ কাৰণে কঠীয়া পেলাইছে, এইফালে বেঙেনা খেতি কৰিছে আৰু অলপ আগলৈ গ'লে সেই আগত জলকীয়া ছিগি আছে। আপোনালোকে দেখিব পাৰিছে চাগে, এইফালে জলকীয়া আছে, চাৰিওফালে খেতি চাওক। এতিয়া সেই বৰষুণৰ বাবে মানে কি হৈছে, খেতিবোৰ গছবোৰ প্ৰায়খিনি মৰি গ'ল। আজি 15-20 দিন ধৰি একেৰাহে বৰষুণ দি আছিলে, আজি ৰ'দ দিছে। ৰ'দ দিয়াৰ বাবে মানে এই গছবোৰ মানে বহুত হেৰিটো কমি গ'ল, প্ৰডাকশ্যনটো কমি গৈছে। এতিয়া ইয়াত জংঘলো হৈ গৈছে বহুত। এই জংঘলবোৰ মানে চাফা কৰি আছে এতিয়া লাহে লাহে। জংঘলবোৰ চাফা হোৱাৰ পিছত ঔষধ মাৰিব, মেডিচিন মাৰিব। তাৰপিছত মাটিবোৰ যেতিয়া শুকাব তেতিয়া আকৌ নতুনকৈ আপোনাৰ প্ৰডাকশ্যনৰ বাবে ফুল আহিব। ইয়াৰ পৰা অকণমান আগত গ'লে আপোনালোকে দেখিব পাব, এয়া এজন দাদাই হয়, জংঘল চাফা কৰি আছে। সি জলকীয়া খেতি অলপ লগাইছিলে মানে সি তাতে অৱস্থাটো বেয়া হ'ল। বৰষুণ জাকে মানে খেতিৰ পাতবিলাক চাওকচোন আপোনালোকে কেনেকুৱা কৰি দিছে, সৰু হৈ গৈছে পাতবিলাক। ক'বলৈ বেয়াও লাগে, পইচা পাতি ইমান খৰচ কৰাৰ পিছতো যদি এনেকুৱা হয় খেতি। এইটো আকৌ লাগিব জানো জলকীয়া? এইটো হ'ল বডি, আপোনালোকে দেখিব পাইছে বডি মাহ। এইটো কিবা নতুন জাতৰ নে কি জাতৰ ময়ো নাজানো ভালকৈ বাৰু। এইটো বোলে মাটিত বগায়, সেই বডি মাহটো মাটিত বগাই লাগে। এইটো আৰু শেষ হ'ব আৰু বয়সো হৈছে গছখিনি, এইখিনি উঠাই পেলাই ইয়াত নতুনকৈ আকৌ লগাব। এইটো চাইডে আগফালে লগোৱা আছে কেৰেলা, তিতা কেৰেলা লগোৱা আছিলে। সেইখিনি বৰষুণৰ কাৰণে বাৰু গোটাই ফচলখিনি নষ্ট হৈ গ'ল। তথাপিও চেষ্টা হাৰা নাই মানুহজনে। ইমানবোৰ ক্ষতি হোৱাৰ পিছতো তথাপিও লাগিয়ে আছে বাৰু খেতিবোৰ কৰিবলৈ কাৰণে। এয়া হ'ল ভেন্দি, যিটো লেডি ফিংগাৰ বুলি কয় যে, হ'ল ভেন্দি। এয়া ভেন্দি খেতি কৰিছিলে। এইটো সেই জংঘল হৈ গৈছে বৰষুণৰ কাৰণে, চাফা তাফা কৰিব পৰা নাই হ'লে। তাৰপিছত পানী পোৱাৰ পিছত ঘাঁহবিলাক অলপ বেছিকৈ গজে আৰু পানী পৰি থাকিলে ঘাঁহবোৰ চাফা কৰিবও নোৱাৰে। এতিয়া ৰ'দ দিছে, আজি চাফা কৰি আছে, 2 এদিনত চাফা হৈ যাব এইবোৰ। তেতিয়া আকৌ খেতিখিনি আকৌ উঠি আহিব, ধুনীয়াকৈ লাগিব ফচল। মই এইখিনিতে দুটামান কথা ক'ব বিচাৰোঁ যে আমাৰ অসমত এনেধৰণৰ যিখিনি খেতি কৰি আছে, এনেধৰণৰ বহুতো মাটি আজি এতিয়াও চনে পৰি আছে। আৰু বহুতো ল'ৰা বাহিৰলৈ গৈ পেলাই কোম্পানীবোৰত জীৱিকাৰ সন্ধানত গুচি যাবলগীয়া হৈছে। কিন্তু মই ভাবোঁ যে অসমতে থাকি এই খেতি কৰি নিজৰ ভৰিত নিজে থিয় হ'ব বিচাৰিলে নিশ্চয় নিবনুৱা সমস্যাটো নাথাকিব। আৰু সকলোৱে যদি এনেদৰে ভাবা চিন্তাবোৰ হয়, তেতিয়াহ'লে এসময়ত চাব অসমখন বেছি দূৰ নাথাকিব যে এখন উন্নত ৰাজ্য হিচাপে গঢ়িত হ'বলৈ। আপোনালোকে এতিয়ালৈকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে বেল আইকনটো দবাই থ'ব, যাতে নতুন ভিডিঅ'বোৰ আপোনালোকে অতি সোনকালে পায়। তো বন্ধুসকল, আজিলৈ ইমানতে বিদায় ল'লোঁ। পুনৰ এটা নতুন ভিডিঅ' লগ পোৱাৰ আশাৰে ধন্যবাদ।